যে ষ্ট্ৰেইট ফৰৱাৰ্ড কথা এটা কৈ দিয়া বা আমি একদম কেজুৱেল টাৰ্মত ক'লে ফাটা মুখৰ নিচিনা কথাটো কৈ দিয়া তাতে এবছলিউট ট্ৰুথটো লুকাই থাকে বেছিভাগ নে যিসকল অলপ চাইলেণ্টলি থাকে টাইমৰ কাৰণে ৱেইট কৰে আৰু এটা কথাই কয় আৰু তাতে বেছি ট্ৰুথ লুকাই থাকে কোনটোত বেছি ট্ৰুথ লুকাই থাকে বুলি ভাবে দিছ ইজ ডিপ গভীৰ প্ৰশ্ন সুধিছা হঠাৎ আহি গ'ল নহয় এনেই যিসকল মনে মনে থাকে মই সময়ত ক'ম সেইটো বেলেগ কথা কিন্তু মানে ধৰা সময় ল'লে গম পাবা সেইটো বস্তু মেনিপুলেট হৈ গ'ল সময় ল'লে অঁ, সেইটো হয় তৎক্ষণাত কৈ দিয়া কথাটোৰ সত্য হোৱাটোৰ মানে 90% চান্সেছ থাকে সেইটো যে সত্য কেতিয়াবা ৰিগ্ৰেট হয় নে আপোনাৰ যে আপুনি ইমান ষ্ট্ৰেইট ফৰৱাৰ্ড কিয় হয় কিয় হয় মুখতে কৈ দিওঁ হয় হয় বহুত হয় দেন সেইটো কণ্ট্ৰল কৰিব মন নাযায় নে মন যায় এতিয়া চাগে কৰিবলৈ আৰম্ভ কৰিছোঁ সেইকাৰণে ইমান দিন পিছত আহিছে